নমস্কাৰ, মই মেহদি হাছান। আজি মই ব্যতিক্ৰমী এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো ব্যতিক্ৰমী এইকাৰণে কোৱা হৈছে যে ছ'চিয়েল মিডিয়া আমি বিভিন্নজনে বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, টিকটক ইত্যাদি এইবিলাক সকলোৱে ব্যৱহাৰ কৰি থাকোঁ। লগতে ইউটিউব আছে, তো এইবিলাক ব্যৱহাৰ কৰিয়ে থাকোঁ। কিন্তু আজিকালি এনেকুৱা এটা এইবিলাকৰ ব্যৱহাৰ এনেকুৱাভাৱে নেগেটিভ সেন্সত নেগেটিভভাৱে যি ধৰণৰ ব্যৱহাৰ হৈছে, যি ধৰণে চাইনাসকলে খোৱা খাদ্যৰ ক্ষেত্ৰত আপোনালোকে এইটো সকলোৱে জানে যে চাইনাসকলে নাখায় কি, পৃথিৱীত এনে কোনো বস্তু নাই যি বস্তুক চাইনাসকলে বা চাইনাবাসী নাখায়। আৰু তাৰ কাৰণে হয়তো এই এনেকুৱা দেশ দুনিয়া গোটেই পৃথিৱী ধ্বংসকাৰী মহামাৰী আক্ৰমণ এই চাইনাৰ পৰা ষ্টাৰ্ট হ'ল। হয়তো তেওঁলোকৰে এইটো সৃষ্টি, এইটো বেছি কোৱা নহ'ব। তো চাইনাত বা গোটেই পৃথিৱীত এনেকুৱা মহামাৰী হোৱাৰ নিশ্চয় বহুতো কাৰণ থাকে। কেতিয়াবা পৰিৱেশ তন্ত্ৰ যিটো আছে, গছ গছনি জীৱ জন্তুৰ পৰা আদি কৰি সকলোৱে এই মানৱ জাতিৰ প্ৰতি কেতিয়াবা বিতুষ্ট হৈ এনেকুৱা ধৰণৰ বিভিন্ন দুৰ্যোগ এইবিলাক আহিব ধৰে বা আহে। এইটো সকলোৱে মানিবলৈ কেতিয়াবা বাধ্য হয়। তো ঠিক তেনেকুৱা চাইনাসকলৰ ওপৰত বিতুষ্ট হৈ আমাৰ পৰিৱেশ, আমাৰ ছিষ্টেমে বিতুষ্ট হৈছে, আৰু বিতুষ্ট হৈয়েই এনেকুৱা দুৰ্যোগ মহামাৰীৰ আক্ৰমণ হ'ব লগা হ'ল। কৰোণা ভাইৰাছৰ দৰে যি আক্ৰমণ হ'ল এনেকুৱা হৈছে। তো ঠিক তেনেকুৱা কৰোণা ভাইৰাছৰ দৰেই আক্ৰমণ চীনাসকলে নাখায় কি, ঠিক তেনেধৰণে আজি যদি ক'বলৈ যাওঁ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ নহয় কি। আৰু এনেকুৱা ব্যৱহাৰ দেশৰ দুৰ্যোগ, এনেকুৱা বিপদৰ সময়তো কিছুমানে যি ধৰণৰ ব্যৱহাৰ কৰে। প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ, এই চাওক, এইটো এটা আজিৰ চিন। ইমান এটা দেশৰ এটা সংকটময় পৰিস্থিতিত আজি 21 দিনীয়া যি লকডাউনৰ আজি আছিলে, প্ৰথম দিনতে এনেকুৱা এই ভদ্ৰকেইটা দোকানত সোমাই কিদৰে সুন্দৰ কৰি আছে, লক্ষ্য কৰিছে এইকেইটাক। তো তেওঁলোকৰ ধান্দাটো কি? ইমান কঠোৰ সিদ্ধান্ত চৰকাৰে ঘোষণা কৰাৰ পিছতো তেওঁলোকে এনেদৰে দোকানত আড্ডা মাৰিছে। এইটো এটা গালামাল দোকান হয়। তো আড্ডা মৰাৰ পিছতো পুলিচে তাতে পুলিচে হাজিৰ হৈ নিশ্চয় দেখা পালে ভদ্ৰসকল জোৱাইৰ দৰে আছিলে। এই ঘৰত বিয়াৰ মদ খাবলৈ আহিছিলে, মদ খাইছিল। গেলামাল দোকান, এইখন গেলামাল দোকান, অথচ গেলামাল দোকানত মদ পোৱা যায়। চাইনাসকলৰ দৰে চাইনাসকল নাখায় কি, আমাৰ ইয়াত হৈছে, আমাৰ দোকানত পোৱা নাযায় কি। ঠিক এনেকুৱা পৰিস্থিতি হৈছে। এই মদ খোৱা কেইটাক দিলে নহয়, আমাৰ নিৰাপত্তা বাহিনীসকলে তেওঁলোকে দিলে কেইটামান লগাই। তো এইটো এটা গ'ল নাম্বাৰ 1। এবাৰ নাম্বাৰ 2 আহিছোঁ। ছ'চিয়েল মিডিয়াত এনেকুৱা আলাসৰ লাৰু আছে যিবিলাকক আমি কওঁ যে নিষিদ্ধ গলি বা ব্লু ফিল্মৰ এক্টৰ বুলি কোৱা হয়। তো কোনোবা আলাসৰ লাৰুৱে যি ধৰণৰ ভিডিঅ' ৰেকৰ্ড কৰিছে, এটা কইন, সামান্য এটা কইন, টকাৰ দৰে টকাৰ অনুভৱ হয়। এনেকুৱা কইনৰ আগত ভিডিঅ' কেমেৰা বহুৱাই, তাৰ কইনৰ পিছফালে কেমেৰা বহুৱাই, তাৰ অপজিটত ই নিজে সম্পূৰ্ণ নাঙঠ হৈ চাওক। এইটো ছিষ্টেম। এনেকুৱা ল'ৰাও কোনোবা ঘৰত এতিয়াও আছে, নিজৰ কাৰোবাৰ ল'ৰা হৈ, কাৰোবাৰ দাদা হৈ, কাৰোবাৰ সৰু ভাইটি হৈ বা XYZ কিবা কিবি হৈ আছে। তো এনেকুৱা মেণ্টেলিটিৰ, এনেকুৱা স্বভাৱ, এনেকুৱা যদি চলি থাকে, এনেকুৱা যদি হৈ থাকে, তথাপিতো গাৰ্জিয়ানে যদি এইবিলাকৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে বা আমাৰ ছিষ্টেম যদি এইবিলাকৰ ওপৰত কোনো গুৰুত্ব দিয়া নহয়, আমাৰ দিনক দিনে আমাৰ পৰিৱেশ বা পৰিস্থিতি চাইনাসকলৰ দৰে এনেকুৱা এটা পৰিস্থিতি হ'ব যে আমি নকৰিম কি। ছ'চিয়েল মিডিয়া এনেকৈ ব্যৱহাৰ কৰিবলৈ আমি লৈছোঁ যেন ফূৰ্তি তামাচা এটা, মনটো ফূৰ্তি দিয়াৰ কাৰণে কেতিয়াবা অলপ সকলোখিনি ফেচবুক, টুইটাৰ ইত্যাদি, টিকটক
ইউটিউব সকলোখিনি চায়, সকলোৱে চকু ফুৰাই চায়, কিন্তু এইবিলাক যেতিয়া আহে তথাপিতো আমাৰ লোকেল, আমাৰ অসমৰে বা আমাৰ লোকেল এনেকুৱা হয় যদি, তেতিয়াহ'লে কেনেকুৱা অনুভৱ হ'ব? তো এইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। এই লজ্জা বোলা বস্তুটো এইবিলাকৰ থাকিব লাগে, এইখিনিৰ গাৰ্জিয়ান থাকিব লাগে, গাৰ্জিয়ানে এওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। আৰু এনেকুৱা ছিষ্টেম যদি আমাৰ বন্ধ নহয়, অনাগত দিনত চাইনাসকলৰ দৰেই আমাৰ কিবা নহয় কিবা এটা হ'ব। এইটো এটা গ'ল। নেক্সট 3 নম্বৰত আহিছোঁ। এইকেইদিন টিকটকত একেবাৰে ভাইৰাল এটা চিন হ'লে এজন আলাসৰ লাৰু বোৱাৰী, কোনোবা আভিজাত্য ঘৰৰ বোৱাৰী, এইজন বোৱাৰী চাওক কি কৰি আছে। তেখেতে নিজকে ভাইৰাল হোৱাৰ কাৰণে, নিজকে জনপ্ৰিয় কৰি তোলাৰ কাৰণে নিজৰ পিন্ধনৰ কাপোৰো খুলি পেলাৱাৰ চেষ্টা কৰিছে, বা নিজৰ যিখিনি প্ৰাইভেট পাৰ্টছ সেইখিনি অপেন মানুহক দেখাইছে। আচলতে কি এইটো? এনেকুৱা ছিষ্টেম হয়তো এই বোৱাৰীজনী হয়তো কাৰোবাৰ ঘৰৰ বোৱাৰী, কাৰোবাৰ ছোৱালী, কাৰোবাৰ পত্নী, কাৰোবাৰ মা, এনেকুৱা ছিষ্টেমত এনেকুৱা যদি হয়, এইবিলাক যদি দেখুৱাই থাকে, আচলতে আমাৰ ছ'চিয়েল মিডিয়াটো আৰু আমাৰ সামাজিক ব্যৱস্থা বা আমাৰ গাৰ্জিয়ান যিখিনি কোৱা হয় মুৰব্বীয়ান ব্যক্তিসকল, আচলতে এতিয়া কোনফালে গতি কৰিছে এইবিলাক? তো এইবিলাকক যদি কণ্ট্ৰল কৰা নহয়, টিকটক, লাইকি ইত্যাদি এইবিলাকত ফূৰ্তিৰ নামত যদি এইখিনি কৰা হয়, অনাগত দিনত সমাজ ব্যৱস্থাৰ মান সন্মান এইবিলাক একো নাথাকে। কোনো কাকো মানিব, মান সন্মান যে কৰিব, এইবিলাক বোলা বস্তুটো নাথাকে। স্বামী স্ত্ৰী, ল'ৰা ছোৱালী, ভাই ভণ্টি, এইবিলাক বোলা বস্তু একো নাথাকে। গতিকে এই ধৰণৰ বিহেভ, সাধাৰণ জনপ্ৰিয়তাৰ কাৰণে এনেকুৱা ধৰণৰ বিহেভ যদি কৰা হয়, এনেকুৱা ধৰণৰ কাম যদি কৰে, নিশ্চয় আমাৰ দেশ অঞ্চলৰ কাৰণে এইবিলাক খুব বিপদজনক, একেবাৰেই বিপদজনক। আৰু এনেকুৱা এইবিলাক যদি এতিয়া কণ্ট্ৰল কৰা নহয়, ঠিক যেনেকুৱা চাইনাসকলৰ অৱস্থা যি ধৰণৰ হৈছে, যে তেওঁলোকে সকলো বস্তুৱেই খায়, কোনো মানুহৰ মাংসৰ পৰা আৰম্ভ কৰি জীৱ জন্তু, একেবাৰে আনকি ভ্ৰূণ পৰ্যন্ত, যে প্ৰেগনেণ্ট তিৰোতা কেতিয়াবা যদি পেটতে নষ্ট হৈ যায়, সেইখিনি কেঁচুৱাটো থাকে 1 মাহ 2 মাহ 3 মাহ 5 মাহ, সেইখিনি তেওঁলোকৰ আৰু হাই লেভেল দামত বিক্ৰী হয়, তেওঁলোকে খায়। তো তেওঁলোকে খায়, এইবিলাক খায় আৰু খাই আহিছে, আজিও খাইছে, আৰু তাৰ ফল চাইনাসকলে ভোগ কৰি আছে। তো আমি কিয় এই ছ'চিয়েল মিডিয়াত এনেধৰণৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ? আৰু আজি একো কোৱা হোৱা নাই, কালি একো নকম, পৰহি চাব আউট অফ কণ্ট্ৰল, নিজৰ ল'ৰা ছোৱালী, ভাই ভণ্টি একো নাথাকিব, সকলোৱে এই ধৰণৰ ব্যৱহাৰ কৰিবলৈ ল'ব। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, যাতে এই ধৰণৰ যদি ওচৰ চুবুৰীয়া নিজৰ কোনোবাই হয়, এতিয়া প্ৰথমতে কণ্ট্ৰল কৰক, অন্যথা অনাগত দিনত ভৱিষ্যত এই ছ'চিয়েল মিডিয়াই আপোনালোকৰ পৰিয়াল, আপোনালোকৰ নিজৰ জীৱনৰ কাল হিচাপে থিয় দিব। এইটো ধ্ৰুৱ সত্য।